हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু আমি আছো ভালে আৰু আজি বহুত দিনৰ মূৰত আৰু এটা দীঘল ভিডিও লৈ আহিছো আপোনালোকলৈ ইমান দিন মই দীঘল ভিডিও একো বনোৱা নাছিলো তো আজি ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আমি আইছিলো এঠাইলৈ তো দেখিছেনে ৰাস্তাটো আপোনালোকৰ সকলোৰে চিনাকি হয় এইফালেৰে যাব পাৰি একদম মেইন ৰাস্তাটো হল শুৱালকুছি যোৱা আৰু সাইডেৰে লেফট সাইডে এটা সৰু ৰাস্তা আছে দেখিছে আপোনালোকে এইটো গুণমোচক বুলি কয় তো গুণমোচকৰ পৰা এইফালে গাড়ীখন যে গৈছে এইফালেৰে যাব লাগিব আপোনালোক সকলো দেখিম চাই দেখিব ভিডিওটো আৰু এইফালেৰে গুৱাহাটী যাব পাৰে একদম মেইন ৰাস্তাৰ পৰা এতিয়া আমি সাইডেৰে সোমাই আহিলো গুণমোচকৰ পৰা তো এখন ৰিজৰ্ট আছে তো ৰিজৰ্টখন আমি গম পোৱা নাছিলো তো আজি গম পালো আমি তো গম পাই আহিলো ৰিজৰ্টখন বহুত ধুনিয়া তো শুনিবলৈ পাইছো তো কেনেকুৱা কি চাও আৰু আপোনালোককো দেখুৱাম তো চাই দিব ভিডিওটো হেকলে আৰু এইখন ৰিজৰ্টৰ নাম হল স্পা ৰিজৰ্ট তো যদি অহা নাই স্পা ৰিজৰ্টত তো আহিব যি সকলে আহি পোৱা নাই আহিব তো মই গোটেই এড্ৰেছটো আপোনালোকক কৈ দিছো দেখুৱাই দিছো তো ভিডিও চাব তেতিয়া গম পাব আৰু যি সকলে আহিছে তেওঁলোকক কোৱা নাই তেওঁলোকে আৰু ভাবিব পাৰে কিনো দেখুৱাইছে তো তেওঁলোকক কোৱা নাই যি সকলে আহি পোৱা নাই তেওঁলোকে চাব আৰু আহিব বহুত ভাল পাব তো আমিও শুনিছো ভাল লাগে বুলি তো ভিতৰত সোমাও আৰু আপোনালোকক দেখুৱা আৰু আমিও চাও কেনেকুৱা পাও আপোনালোকক সকলো শেয়াৰ কৰিম তো ভিডিওটো চাই থাকিব আৰু যদি আজি প্ৰথম চাইছে ভিডিওটো প্লিজ সাবস্ক্ৰাইব তো কৰি লব প্ৰথমতে আৰু দেখিছেনে কিমান ধুনিয়া ভিউ ব্ৰহ্মপুত্ৰ পাৰ হয় তো ব্ৰহ্মপুত্ৰৰ পাৰ ধুনিয়া একদম হাৱা আহি আছে তো ভিতৰত সোমাও এতিয়া দেখুৱাম আপোনালোকক বহুত ধুনিয়া ঠাই হয় তো এতিয়া ৰিজৰ্টখনৰ ভিতৰত সোমালে কিন্তু বেছি মানুহ নাহে ইয়াত এনে আৰু কম মানুহে হয় আহি থাকে এজন দুজনকে কিন্তু বহুত বেছি নহয় আৰু কাৰণ ভিতৰত হয় বেছি ভাগে গম নাপায় এখন ৰিজৰ্ট আছে বুলি আমিয়ে গম পোৱা নাছিলো ইমান ওচৰত হাজুৰ হয় আমি তো শুৱালকুছি গুণমোট যে এখন ৰিজৰ্ট আছে শুৱালকুছি নোপোৱাতে তো আমিয়ে গম পোৱা নাছিলো হেনেকুৱা কথা আৰু তো বহুতে গম নাপায় সেইকাৰণে আৰু কম হয় মানুহ তো ধুনিয়া নাৰিকলৰ গছ আৰু ফালে তামোলৰ গছ ধুনিয়া আৰু ভিউটো বহুত ধুনিয়া হয় তো দেখিছেনে ইমান ধুনিয়া ঠাই তো লৰা ছোৱালী বিলাকে খেলি আছে গুৱাহাটীৰ পৰা আহিছে গুৱাহাটী স্কুলৰ পৰা তো দুখন বাছ আহিছে স্কুলৰ তো পিকনিক হিচাপত আহিছে আৰু ইয়াতে খোৱা কৰিছে আৰু খেলা ধূলা কৰি আছে ইয়াতে ইমান ধুনিয়াকে দেখিছেনে আপোনালোকৰ নিজৰ সন্তানক লৈ আহিব লৰা ছোৱালী বিলাকক ইয়াতে খেলিব পাৰিব আৰু বহুত ধুনিয়া ঠাই হয় আমনি নালাগে আৰু তো এনেকে আৰু আহিলো আপোনালোকক যিমানখিনি পাৰিছো মই দেখুৱাবলৈ চেষ্টা কৰিছো ধুনিয়া ঠাই দেখিছেনে ইমান ধুনিয়া ব্ৰহ্মপুত্ৰৰ পাৰ তো আৰু চাৰিওফালে মই আপোনালোকক দেখুৱাই দিছো ধুনিয়া ভিউ হয় তো আমি আহিলো মানে আজি ইয়াত আহিম বুলি অহা নাছিলো আমি আহিছিলো এনে আৰু ওলাই আহিছিলো কিন্তু তাৰ পিছত আৰু ইয়াতে আহিলো বহুত ধুনিয়া জায়গা তো গম পালো তো বহুত ভাল লাগিল ধুনিয়া ভিউ হয় দেখিছেনে ইমান ধুনিয়াকে লৰা ছোৱালী বিলাকে খেলি আছে ধুনিয়া ঠাই সাফা হয় ধুনিয়াকে খেলিব পাৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীবিলাক শুকাই গৈছে তো আৰু এতিয়া আমি খোৱা লোৱাখিনি কৰি লওঁ তাৰ পিছত আৰু দেখুৱাম আৰু মই ঘৰতে ৰুটি আলু ভাজি ঘুগুনি কণী বইল কৰি আনিছিলো আৰু মাংসখিনি ইয়াতে ললো ৰিজৰ্টখনৰ পৰাই তো এতিয়া খোৱা লোৱা কৰি আৰু আপোনালোকক দেখুৱাবলৈ আহিলো বাহিৰত তো দেখিছেনে এইবিলাক ঘৰ দেখিছেনে ইয়াতে মানে থাকিব পাৰি যিসকলে দূৰৰ পৰা আহে থাকিব বিচাৰে ইয়াতে তো ধুনিয়াকে ইয়াতে থাকিব পাব ধুনিয়াকে সব আছে সকলো সুবিধা আছে ইয়াতে তো ইয়াতে সন্মুখত সুইমিং পুল হেতু কি জানি কিন্তু এতিয়া বনোৱা নাই এনে আৰু বনাই থৈছে একো তাতে কৰা নাই সুইমিং পুলৰ তো আৰু তো ধুনিয়াকে বেলকনি আছে ধুনিয়া ঠাই তো থাকিব খুজিলেও থাকিব পাৰে ইয়াতে সকলো ব্যৱস্থা আছে তো ধুনিয়া ব্ৰহ্মপুত্ৰ পাৰ দেখিছেনে ইমান ধুনিয়া লাগিছে জায়গাখিনি তো মই সেই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু ইয়াতে বহি একদম ধুনিয়া ভিউ ব্ৰহ্মপুত্ৰ পাৰ পানীবিলাক শুকাই গৈছে চাব পাৰি আৰু এইটো আজিৰ ভিডিও নহয় মানে এইটো 4 মাহ 5 মাহ আগৰ ভিডিও হয় মানে
মই বহুত দিন পলম কৰি দিব লগা হ'ল ভিডিঅ'টো বহুত দিন দিয়া নাছিলোঁ তো কিবা এটা কাৰণত দিয়া নাছিলোঁ আৰু তো এতিয়া মই ভিডিঅ'টো দিলোঁ আৰু আপলোড কৰিলোঁ আপোনালোকে একে মৰম দিব আৰু ভিডিঅ'বিলাক চাব আৰু যদি আজি প্ৰথম চাইছে প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব আৰু যদি ভাল পায় লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ লগত আৰু কমেণ্ট কৰি ক'ব কেনে পালে আৰু ইমান ওচৰতে ৰিজৰ্ট এখন আছে আহিব আপোনালোকে আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু আপোনালোকক নেক্সট ভিডিঅ'ত ধুনীয়া ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই সকলোৱে ভালে থাকক হেপী থাকক